নমস্কাৰ, মই অংকিতা। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা আমৰ কেক। তাৰ বাবে মই লৈছোঁ এটা আম আৰু সেই আমটো প্ৰথমতে মই বাকলি গুচাই লৈছোঁ। তাৰ পাছত মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া এই আমখিনি মিক্সি বাতি এটাত দি লৈছোঁ আৰু লগতে আধা কাপ চেনিও দি লৈছোঁ। এইখিনি মিহি কৰি ল'লোঁ। এতিয়া মই আমৰ কেকটো বনাবৰ বাবে লৈছোঁ চুজি লৈছোঁ মই 1 কাপ আৰু ভালকৈ আমখিনিৰ লগত এয়া সানি লৈছোঁ আৰু আধা কাপ মই গাখীৰ লৈছোঁ আৰু ৰিফাইন লৈছোঁ মই 4 চামুচ আৰু সকলোবিলাক মিলাই লৈছোঁ। লগতে অকণমান নিমখো লৈছোঁ সোৱাদটো ভাল হ'বৰ বাবে আৰু অলপ সময়ৰ বাবে মই এয়া ঢাকি ৰাখিছোঁ আৰু আকৌ এতিয়া গাখীৰ আধা কাপ ইয়াতে মিলাই দিলোঁ। তাৰ পাছতে মই বেকিং লৈছোঁ 1 চামুচ আৰু বেকিং চৌডা লৈছোঁ আধা চামুচ। এতিয়া কেকৰ বাতিটোতে মিলাই লোৱা সকলো সামগ্ৰীখিনি দি লৈছোঁ আৰু অকণমান কাজু খিচমিচো কাটি তাত ওপৰতে গাৰ্নিছ কৰি দিছোঁ।